বস্তু আছে য'ত ফাৰ্ষ্ট লাইফত ইবাৰ ফাৰ্ষ্ট দেখিছোঁ আপোনালোকক দেখাই আছোঁ কি বস্তু হয়। আছে আমাৰ এতিয়া আমি তালৈকে যাই পিনে আপোনালোক সকলোকে এইফালে আছে আমাৰ গাঁৱবিলাক সিফালে ইণ্ডিয়া মানে এইফালে পিছফালে Hi guys, welcome to my YouTube family. Hi guys, কি খবৰ আশা কৰিছো সকলোৱে ভাই ডিপতে পুনৰ আজি বিশ্বকৰ্মা পলবে নতুন এটা ভিডিঅ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু ইফালে আছে আমাৰ ডাও ইয়া কৰনি এখন ডাও প্লাস ৰড আৰু বেলচাৰ এইফালে আৰু এইটো বা কি কয় নাজানো আৰু মানে আপোনালোকক মই দেখাই আছো মোৰ চাইকেলখন মানে 5 বছৰ ধৰি মোৰ চাইকেলখন অৱস্থা কেনেকুৱা হৈ আছে লাগে আপোনালোকে ভিডিঅটো চাই মানে চাইকেলখন চাই অলপমান নাহাহিব কাৰণ চাইকেলখন অৱস্থা মই চাই থাকো। আৰু এইখন হ'ল মোৰ চাইকেলখন সকলোখিনি চাই থাকক আৰু এইফালে আছে মানে কি কবি মানে চাকা টাকা উখুৰাই মানে অৱস্থা শেষ। আৰু মই আজি মানে এনেকুৱা এটা প্লেটফৰ্ম যাই আছোঁ য'ত মানে বহুত ডাঙৰ মানে বিশ্বকৰ্মা হ'ব। অকণমানৰ ভিডিঅ'টো স্কিপ নকৰিলে সকলোখিনি চাই থাকক লাষ্টলৈকে। আৰু মানে আজি আমাৰ কাৰ্যসূচী এয়া বৰ্তমানে খাই আছে এতিয়া শেষ মানে প্ৰসাদ খাই আছে এইবিলাক পায়স খোৱা হ'ল। আৰু এইফালে মানে আপোনালোক সকলোখিনি দেখাই আছোঁ বোলক আপোনালোকে সকলো ভিডিঅ'টো চাই থাকক কণ্টিনিউ। তো গাইজ ফাইনেলি ঘৰৰ পৰা ওলাই কৰি লৈ এতিয়া যাই আছোঁ মই যোনটো জেগাত লৈ কৈছিলোঁ প্লেটফৰ্ম এটা যাই আছোঁ বৰ ডাঙৰ কৰি হৈ আছে বুলিকে এই তালৈ যাই আছোঁ মানে অলপমান আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোখিনি চাই থাকক। আৰু তাতে মানে মোৰ দুজনমান লগ আহি আছে লগবিলাকক মিলাম আপোনালোকক সকলোখিনি চাই থাকক এতিয়া। আৰু এইফালে এতিয়া মই যাই আছোঁ আৰু ইফালে আহি মই গাঁৱৰ মাজে পৰা ইফালে আহি কৰি মানে আহি পাই গৈছোঁ মানে আধা মানে গাঁৱৰ মাজত আৰু চিধা আমি এতিয়া যাই আছোঁ পথাৰৰ পৰা যাই চিধা বুলি ব্লগটো বনাই আৰম্ভ কৰিছোঁ চাই থাকক ভিডিঅ'ৰ পৰা ৰাস্তালৈকে। চ' গাইজ ফাইনেলি বহুত আহি মানে পথাৰত আহি পাই গ'লোঁ এয়া পথাৰ আৰু মানে আছে অলপমান দূৰ মানে এইটো দেখিছে নাই ব্ৰিজখন তালৈকে যাব লাগিব মই এতিয়া। আৰু এইফালে মানে ৰ'দটো বহুত ৰ'দ দিছে গাইজ মানে ইয়াতে ভিডিঅ' বনাব ইমান ভাল হোৱা নাই ৰ'দ কৰি মানে চকু মানে দেখা নোপোৱা হৈ আছোঁ বাট অলপ আপোনালোকৰ পথাৰখন অলপ দেখাই দি আছোঁ চাই লওক। চ' গাইজ ভিডিঅ'টো অলপমান স্কিপ নকৰা কৰি চাই থাকক পৰা ভিডিঅ'টো লাষ্টলৈকে। চ' গাইজ আপোনালোক এটা বস্তু কোৱা পাহৰিছিলোঁ এটা মানে গাইজ তাতে এটা মানে এনেকুৱা বস্তু আছে য'ত ফাৰ্ষ্ট লাইফত ইবাৰ ফাৰ্ষ্ট দেখিছোঁ আপোনালোকক দেখাই আছোঁ কি বস্তু হয় এইটো। আৰু মানে গাইজ মই আহি পাই গ'লোঁ তিনিটা ষ্টেচনৰ ব্ৰিজ আৰু ব্ৰিজৰ ওপৰলৈ এতিয়া মই যাই আছোঁ। এতিয়া যাই মানে তাত লগ ধৰিম আপোনালোক। তো গাইজ ফাইনেলি আহি পালোঁ মই য'ত আহিম বুলি কৈছিলোঁ কিন্তু আহি পালোঁ এইফালে এতিয়া মই যাই আছোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব তললৈকে যায়। আৰু ফাইনেলি আহি পালোঁ মাই গড আহি পালোঁ বহুত টাইমৰ পিছত মানে এইফালে আছে আমাৰ লগৰবিলাক আহি পালে এতিয়া মানে এইফালে পিছফালে আছে আৰু ফাইনেলি আহি পালোঁ এয়া বিশ্বকৰ্মাৰ মন্দিৰ আৰু মন্দিৰটো মানে দেখাইছোঁ আপোনালোকৰ মন্দিৰটো আৰু হ'ল এইবোৰ ইয়াৰ মানুহবোৰ আৰু এটা গানটো বজি আছে আৰু এইফালে ওপৰত যাই আছোঁ আমি
ৰ'দবোৰৰ ভিউ চাই লওক আপোনালোকে এবাৰ অ' মাই গড কি বঢ়িয়া চাই লওক না এবাৰ চাই লওক না আকাশ ভিউ চাও মাই গড কি বঢ়িয়া আপোনালোকে আৰু আগত যাই দেখাইছিলোঁ আৰু এইগিলা পৰা আৰু এইটো যি বিল্ডিঙত যোনটো আমি বিল্ডিঙত উঠি আছে এই বিল্ডিঙত আমি চকীদাৰ আছিলে আগতে এইটো যেতিয়া বনাইছিলোঁ তেতিয়া মানে বহুত সুৰক্ষা এইফালে চাব পাৰে আপোনালোকে অ' মাই গড কি বঢ়িয়া আৰু এইফালে দুজন আহি আছে দুজন আৰু এইফালে আমাৰ অৰ্জুন আহি আছে এই ৰ'দৰ পোহৰৰ কাৰণে ভালকৈ